ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ এতিয়াৰে পৰা চৰকাৰে বন্ধ কৰিব নোৱাৰিব মছজিদ মাদ্ৰাছা ন্যায়ালয়ৰ মন্তব্য মছজিদ মাদ্ৰাছা সিল কৰিবলৈ চৰকাৰে ক'ত পালে অধিকাৰ মাদ্ৰাছা মছজিদ বন্ধ কৰিবলৈ চৰকাৰক কোনে দিলে অধিকাৰ এতিয়া চৰকাৰৰ পৰা উত্তৰ লাগে ন্যায়ালয়ৰ এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক কাৰণ বিগত দিনবোৰত বিভিন্ন ঠাইত মছজিদ মাদ্ৰাছা বন্ধ কৰিছিল চৰকাৰে এতিয়া মহা বিপদত পৰিছে চৰকাৰ কাৰণ এতিয়া উত্তৰ লাগে ন্যায়ালয়ৰ মন গ'লে যধে মধে মছজিদ মাদ্ৰাছা সিল কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় সংখ্যালঘু মুছলমানৰ হকে ডাঙৰ মন্তব্য উচ্চ ন্যায়ালয়ৰ বিগত কিছু বছৰৰ পৰা নিৰ্বাচনৰ অস্ত্ৰ হিচাপে মছজিদ মাদ্ৰাছাকে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছিল কিন্তু এনে অন্যায় আৰু সহ্য নকৰে ন্যায়ালয় কঠোৰ হৈছে ন্যায়ালয় চৰকাৰৰ পৰা ন্যায়ালয়ে উত্তৰ বিচাৰিছে এহছান আলী নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ত দাখিল কৰিছিল আবেদন অতুল শ্ৰীধৰন আৰু সিদ্ধাৰ্থ নন্দনৰ এই বিশেষ ৰায়দান এলাহাবাদ ন্যায়ালয়ৰ এই সকিয়নি যোগী চৰকাৰলৈ ডেস্ক নিউজ ৰিপৰ্ট যমুনা